12 পিছত কি কৰিবা গুৱাহাটীত যাম নিটৰ কোচিং কৰিম 5 বছৰ লগত 10 বছৰ লগত ডক্টৰ হমে 10ৰ পিছত ম্যাক্সিমাম ষ্টুডেন্টছে জুছতে এই সায়েন্স লয় সায়েন্স লোৱাৰ পিছত কি কৰে সবেই ডক্টৰ হ'ব খোজে ম্যাক্সিমাম ষ্টুডেন্টছে ডক্টৰ হ'ব খোজে এমবিবিএস হ'ব খোজে সো এমবিবিএস হ'ব লাগিব বা ইঞ্জিনিয়াৰ হ'ব লাগিব এনেকুৱা কথা নহয় বহুত কোৰ্স আছে সায়েন্সৰ পিছত সো বহুত ষ্টুডেন্টছৰ লাইফ নষ্ট হৈ আছে মেডিকেলৰ পিছে দৌৰি কোচিং কৰি আছে 2-3 বছৰ হল 5 বছৰ হল নিট পোৱা নাই নিট ক্লিয়াৰ নহয় তাৰ পিছত এনেকে মানে লাইফটো এনে বৰবাদে হৈ যায় ম্যাক্সিমাম ষ্টুডেন্টছৰ লাইফ আজিকালি নিটে বৰবাদ কৰি আছে সঁচা কথা ক'বলৈ গলে এটোৱে নিট ইমান ইজি নহয় যে সবে ক্র্যাক কৰিব সবৰ ধাৰা হ'ব এনেকুৱা কথা নহয় বহুত ষ্টুডেন্টছ আছে বহুত ট্যালেন্টেড ষ্টুডেন্টছ আছে হেবোৰে নিট ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে বহুত ষ্টুডেন্টছে লাগিয়ে থাকে 2-3 বছৰ ড্ৰপ দি থাকে নিট ক্লিয়াৰ নহয় তাৰ পিছত কি কৰে বিএসসি কৰে বা কিবা কিবি কৰে ডিপ্লোমা কৰে সো আজি আলোচনা কৰিম তোমালোকে 12ৰ পিছত কি কোৰ্স কৰিব পাৰিবা কি কোৰ্স আছে 12 যদি তুমি 11 12ত তোমাৰ সায়েন্স আছিল তেতিয়ালে 12ৰ পিছত তোমাৰ আনলিমিটেড কোৰ্স আছে যদি সায়েন্স লৈছা তেতিয়ালে বহুত ধৰণৰ কোৰ্স আছে তুমি বহুত কোৰ্সত জয়েন কৰিব পাৰিবা সো এনে 2-3 বছৰ ড্ৰপ দি একো লাভ নাই মানে বহুত কোর্স আছে হেবোৰ কৰিব পাৰিবা 12ৰ পিছত ম্যাক্সিমামে ভাবে যে এমবিবিএস বিডিএস বিএমএস বা ইঞ্জিনিয়াৰিং আৰু বিএসসি এইবোৰ কোর্সে আছে কিন্তু বহুতে নাজানে কি কোর্স আছে বহুত আৰু ভাল কোর্স আছে হেবোৰ কৰিলে মানে তুমি চাকৰি পাবাই মানে বহুত কোর্স এনেকুৱা আছে যদি তুমি বিএসসি কৰাৰ পিছতে চাকৰি পাই যাবা এনেকুৱা কোর্সও আছে সো আজি এইটো ভিডিওত গুটিকিটা কোর্স ডিটেইলছত ডিসকাস কৰিম মেডিকেল হওক বিএসসি হওক বা ইঞ্জিনিয়ারিং হওক এইবোৰ গুটিকিটা কোর্স ডিটেইলছত ডিসকাস কৰিম সো আপুনি যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব সো বলা ভিডিওটো আৰম্ভ কৰো সো মেডিকেলৰ কথা ক'ব গলে 12ৰ পিছত কি আছে ম্যাক্সিমাম মে জানে তিনটা 3-4টা কোর্স এমবিবিএস বিডিএস বিএমএস এইবোৰ কি নিট দিব লাগে এইবোৰ পাবলে নিট দিব লাগে সো এইবোৰ কথা নকও তাৰ পিছত কি আছে মেডিকেলৰ ভিতৰত তোমালোকৰ ভেটেৰিনাৰী সায়েন্স আৰু এনিমেল হাজবেন্ডাৰী ভেটেৰিনাৰী সায়েন্সৰ কোর্স আছে এটো কৰিব পৰা তোমালোকে এটোত বহুত স্কোপ আছে তোমালোকে 5 বছৰৰ কোর্স হয় এইবোৰ কৰাৰ পিছতে তোমালোকে চাকৰি ম্যাক্সিমাম ষ্টুডেন্টছৰ চাকৰি হৈ যায় আৰু ভেটেৰিনাৰী কোর্স এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি এক্সাম পাতে সিএট এক্সাম হেতুত তোমালোকে হেতু থ্ৰু দি এডমিশন লব পাৰিবা তাৰ পিছত তোমালোকৰ নেক্সট কোর্স আছে প্যাৰামেডিকেল সো প্যাৰামেডিকেলত বহুত গিটা কোর্স আছে ডিপ্লোমা কোর্স আছে ব্যাচেলর কোর্স আছে সো ডিপ্লোমা কোর্স বোৰ হৈছে 2 বছৰৰ কোর্স আৰু ব্যাচেলর কোর্স আছে 3 বছৰ বা 4 বছৰ এনেকুৱা কোর্স আছে সো প্যাৰামেডিকেলত ফাৰ্স্ট আছে কি আছে বিএমএলটি বিএসসি ইন ব্যাচেলর ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি বিএমএলটি কোর্স কৰিব পৰা বা ডিএমএলটি যেটো ডিপ্লোমা কোর্স হয় এটোৰে আৰু আছে ৰেডিয়েশন টেকনলজি ব্যাচেলৰো আছে ডিপ্লোমা আছে দুটা আছে অপটোমেট্ৰি কোর্স আছে তাৰ পিছত ফিজিওথেৰাপি কোর্স আছে যেটো বিপিটি বুলি কোৱা হয় বা ডিপিটি বুলি কোৱা হয় ব্যাচেলৰ ইন ফিজিওথেৰাপি বা ডিপ্লোমা ইন ফিজিওথেৰাপি কৰিব পৰা তাৰ পিছত আছে অকুপেশনাল থেৰাপি নিউট্ৰিশন এন্ড ডায়েটিক্স কোর্স আছে তাৰ পিছত ডায়ালাইসিস আছে তাৰ পিছত আছে মেডিকেল ইমেজিং টেকনলজি কোর্স আছে এইগিটা আৰু এনেকুৱা বহুত কোর্স আছে বিএসসি প্যাৰামেডিকেলৰ সো এইগিটা চাব পৰা মই বিএসসি কি প্যাৰামেডিকেল কোর্স আছে হেতু কাৰণে ডিটেইলছ ভিডিও বনা আছে তোমালোকে এটো চাব পৰা সো এইবোৰ কোর্স আছে এইবোৰ কোর্সত তোমালোকে এডমিশন কেনেকৈ লবা এইবোৰ কোর্সে শ্ৰীমন্ত শংকৰদেৱ একাডেমি অফ হেলথ সায়েন্সে এক্সাম পাতে সিডব্লিউ কমন এন্ট্রেন্স এক্সাম সো এটো দিলে তোমালোকে এইবোৰৰ কাৰণে প্যাৰামেডিকেলৰ কাৰণে এক্সট্ৰাকে এক্সাম হয় সো এটো দিব পৰা তোমালোকে এটো দিলে তোমালোকে ইজি এক্সাম ইমান টাফ নাহে মানে বহুত ইজি হয় তোমালোকে ইজিলি পাই যাবা আৰু এটো প্যাৰামেডিকেল কোর্সবোৰ কৰিব পৰা স্কোপ আছে বহুত স্কোপ আছে ভাল হয় বহুত তাৰ পিছত নেক্সট আছে কি বিএসসি নার্সিং জিএনএম নার্সিং এএনএম নার্সিং সো এইবোৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ একাডেমি অফ হেলথ সায়েন্সে বিএসসি নার্সিংৰ কাৰণে বেলেগ এক্সাম পাতে জিএনএম এএনএমৰ কাৰণে বেলেগ এক্সাম পাতে সো এইবোৰ তোমালোকে দিব পৰা কিতিয়া এইবোৰ ফৰ্ম ফিল আপ কিতিয়া হ'বই আৰু কেইদিনমান পিছতে 2-3 মাহ পিছৰ পৰাই মানে এক্সাম ষ্টাৰ্ট হ'বই আৰু এইবোৰ সো যেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব মই লগে জনাম তোমালোকে গম পাবা তেতিয়া আর মেডিকেলৰ ভিতৰত ডি ফাৰ্মাসি কোর্স আছে বি ফার্ম ডি ফার্ম সো তোমালোকে যদি বি ফার্ম বা ডি ফার্ম কৰিব খোজা তেতিয়া হলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সে এক্সাম পাতে সিডব্লিউ ডি ফার্ম আৰু বি ফার্মৰ কাৰণে একেলগে এক্সাম পাতে সো হেতু দিব পাৰা তোমালোকে ডি ফার্ম বি ফার্মৰ এক্সাম ইজি হয় ইমান টাফ নহয় সো হেতু দিলে তোমালোকে ডি ফার্ম বা বি ফার্ম কোর্স কৰিব পাৰিবা সো এইকেইটা আছিল মেডিকেল কোর্স
সো মেডিকেল কোর্স বহুত কিটা অপশন আছে তোমালোকে এইকেইটাৰ যিকোনো এটা সিলেক্ট কৰিব পাৰিবা নিট এক্সামৰ মানে বহুত টাফ হয় সো তোমালোকে নিট এক্সামৰ বাহিৰে এইবোৰ মেডিকেল বিভাগত তোমালোকে পঢ়িব পাৰা সো এইকেইটা বেছি ভাল হয় তোমালোকে যদি নিট ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে এইবোৰ কৰিব পাৰা নিটৰ পিছত দৌৰি ইমান লাভ নাই মানে তুমি যদি বহুত টেলেন্টেড হয় সেইটো বেলেগ কথা মানে সো তাৰ পিছত তোমালোকে যদি PCM লৈছা 12ত তেতিয়াহ'লে তোমালোকে কি কোৰ্স কৰিব পাৰিবা তোমালোকে ইঞ্জিনিয়াৰিং কৰিব পাৰিবা বিটেক কৰিব পাৰিবা তাৰ পিছত ইঞ্জিনিয়াৰিংৰ বহুত কিটা বিভাগ আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং কেমিক্যাল ইঞ্জিনিয়াৰিং এৰোস্পেচ তাৰ পিছত অটোমোবাইল ইঞ্জিনিয়াৰিং তাৰ পিছত কি বোলে আৰ্কিটেকচাৰ কৰিব পাৰিবা বি আৰ্ট হেতু কৰিব পাৰিবা তাৰ পিছত কি আছে মেৰাইন ইঞ্জিনিয়াৰিং আছে সব ইঞ্জিনিয়াৰিংৰ বহুত বিভাগ আছে এইবোৰ কৰিব পাৰিবা সো তাৰ পিছত যদি তোমালোকে 12ত PCMB দুটা কোৰ্স লৈছা তেতিয়াহ'লে তোমালোকে কি কোৰ্স কৰিব পাৰিবা সো PCMB যদি দুটা লৈছা তেতিয়াহ'লে তোমালোকে বায়োমেডিকেল ইঞ্জিনিয়াৰিং কোৰ্স এটা আছে হেতু কৰিব পাৰিবা তাৰ পিছত হেলথ কেয়াৰ এণ্ড ডাটা মাইনিং কোৰ্স এটা আছে হেতু কৰিব পাৰিবা তাৰ পিছত ন্যানো টেকনলজি বুলি এটা কোৰ্স আছে হেতু কৰিব পাৰিবা বায়োটেকনলজি কোৰ্স আছে হেতু কৰিব পাৰিবা জেনেটিক ইঞ্জিনিয়াৰিং ডায়েৰী টেকনলজি এইবোৰ কোৰ্স আছে সো PCMB ললো তোমালোকে বহুত কিটা অপচন পাবা PCMB থাকিলে তোমালোকে মেডিকেলৰ কোৰ্স বিটাও কৰিব পাৰিবা তেনেকৈ আছে বহুত অপচন আছে তাৰ পিছত নেক্সট আছে BSc সো BSc কোৰ্সত তোমালোকে জানাই BSc কি হতেছে ফিজিক্স কেমিস্ট্রি বায়োলজি বটানি জুলজি এবোৰত BSc মানে ম্যাক্সিমাম কৰে সো এবোৰত কৰি ইমান লাভ নাই ইমান স্কোপ নাই বহুত ষ্টুডেন্ট আছে এবোৰ কৰা ষ্টুডেন্ট সো তোমালোকে অলপ বেলেগ কৰা যিবোৰত স্কোপ বেছি আছে সেইবোৰ কৰিব পাৰা মানে এবোৰ কোৱা নাই যে এবোৰ বেয়া তোমালোকে MSc কৰিলে এবোৰত যদি ফিজিক্স কেমিস্ট্রি বায়োলজি MSc কৰা তেতিয়াহ'লে এবোৰত ভাল আছে স্কোপ আছে অলপ কিন্তু তোমালোকে BSc পিছত যদি চাকৰিৰ কথা ভাবা তেতিয়াহ'লে কি কৰিব পাৰা তোমালোকে কৰিব পাৰা এগ্ৰিকালচাৰ কৰিব পাৰা BSc এগ্ৰিকালচাৰ কৰিব পাৰা তাৰ পিছত BSc হৰ্টিকালচাৰ আছে BSc কমিউনিটি সায়েন্স আছে BSc ফিশাৰী সায়েন্স আছে এইবোৰ কোৰ্স আছে এইকেইটা কোৰ্স BSc এগ্ৰিকালচাৰ কমিউনিটি সায়েন্স হৰ্টিকালচাৰ ফিশাৰী সায়েন্স সো এইকেইটা কোৰ্স আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিয়ে কন্ডাক্ট কৰে CET এক্সাম বা AU CET এক্সাম বুলি এটা এক্সাম আছে হেতু পাতে সো এটোৰ কাৰণে তোমালোকে ভিডিও বহুত এভেইলেবল আছে মোৰ চেনেলত এইবোৰৰ ভিডিও বহুত আছে তোমালোকে চাব পাৰা সো এইবোৰ কোৰ্স তোমালোকে কৰিব পাৰা এইবোৰত বহুত স্কোপ আছে তোমাৰ BSc এর পিছত মানে কিবা এটা কৰবা তোমাৰ পাছ চাকৰি হৈ যাব আৰু এনেকুৱা আৰু এগ্ৰিকালচাৰৰ বিষয়ে তো বহুত ভিডিও মই আপলোড কৰাই আছে তোমালোকে এগ্ৰিকালচাৰত বহুত স্কোপ আছে এগ্ৰিকালচাৰ স্কোপৰ ভিডিও আছে চাব পাৰা তাৰপিছত ভেটেৰিনাৰী সায়েন্সৰ স্কোপৰ ভিডিও আছে চেনেলত চাব পাৰা এইবোৰ BSc কোৰ্সৰ ভিতৰত আৰু আছে তোমাৰ এন্থ্ৰোপোলজি BSc ইন ষ্টেটিষ্টিক ল'ব পাৰা কম্পিউটাৰ সায়েন্স আছে তাৰ পিছত ফৰেনসিক সায়েন্স কৰিব পাৰা BSc ইন ফৰেনসিক সায়েন্স এইবোৰ কোৰ্স আছে তাৰ পিছত সাইকোলজিৰ কোৰ্স আছে তাৰ পিছত আছে বায়োটেকনলজিৰ কোৰ্স আছে মাইক্ৰোবায়োলজিৰ কোৰ্স আছে তাৰ পিছত ফুড সায়েন্স আছে জেনেটিক্স আছে বায়োটেকনলজি আছে বায়োকেমিস্ট্রি আছে এইবোৰ বহুত অপচন আছে BSc তাৰ পিছত যদি আৰু বেলেগ ধৰণৰ কোৰ্স আছে যেনে মাৰ্চেন্ট নেভি তোমালোকে নেভিত যদি চাকৰি কৰিব মন আছে তেতিয়াহ'লে মাৰ্চেন্ট নেভি এইটো কোৰ্স আছে এইটো কৰিব পাৰা তাৰ পিছত তোমালোকে ডিফেন্সত যাব পাৰা আৰ্মি এয়াৰ ফোর্স এইবোৰৰ কোৰ্স আছে এইবোৰ কৰিব পাৰা তাৰ পিছত আছে BSc in interior designing so interior designing course কৰিব পাৰা তোমালোকে তাৰ পিছত 12ৰ পিছত SSC এক্সাম আছে তোমালোকে যদি 12ৰ পিছত চাকৰি লাগে তেতিয়াহ'লে SSC এক্সাম দিব পাৰা তাতে বহুত ভাল ধৰণৰ চাকৰি আছে আৰু মিনিমাম স্যালাৰি 25 ৰ পৰা 30 তেনেকে থাকে আছে সো SSC এক্সাম দিব পাৰা তাৰ পিছত তোমালোকে হোটেল ম্যানেজমেন্টৰ কোৰ্স আছে হোটেল ম্যানেজমেন্টৰ কোৰ্স কৰিব পাৰা তাৰ পিছত জাৰ্নালিজমৰ কোৰ্স আছে যেনে নিউজ ৰিপৰ্টাৰ এইবোৰ বা বাতৰি কাকতৰ যিয়ে হওক তোমালোকে জাৰ্নালিজমৰ কোৰ্স কৰিব পাৰা তাৰ পিছত ইন্টিগ্ৰেটেড LLB কোৰ্স আছে এইবোৰ কৰিব পাৰা সো বহুত অপচন আছে তুমি যদি 12ত তোমাৰ যদি সায়েন্স আছিল 11 12ত যদি তোমাৰ সায়েন্স আছিল তেতিয়াহ'লে তোমাৰ হাতত অপচন বহুত আছে সো যিকোনো এটা ল'ব পাৰা সো তোমালোকে যদি মোক কথা দাদা এইকেইটাৰ ভিতৰত বেস্ট কোনকেইটা কোৰ্স যিকেইটাত স্কোপ বেছি আছে সো তোমালোকে ভেটেৰিনাৰী সায়েন্স কৰিব পাৰা ফিজিওথেৰাপি কৰিব পাৰা এগ্ৰিকালচাৰ কৰিব পাৰা ফিশাৰী সায়েন্স কৰিব পাৰা তাৰ পিছত তোমালোকে BSc নাৰ্সিং কৰিব পাৰা GNM নাৰ্সিং ANM নাৰ্সিং এইবোৰ কৰিব পাৰা তাৰ পিছত হোটেল ম্যানেজমেন্ট কোৰ্স কৰিব পাৰা ডিফেন্সত যাব পাৰা
আৰ্মি এয়াৰফ'ৰ্চ এইবোৰত যাব পাৰা, মাৰ্চেণ্ট নেভি এইবোৰত স্কোপ আছে। তাৰপিছত তোমালোকে বায়োটেকনলজি কোৰ্চ কৰিব পাৰা, ফৰেনচিক কোৰ্চ কৰিব পাৰা। সো এইবোৰ কোৰ্চ কৰিব পাৰা। আৰু তোমালোকে যদি এইবোৰ কোৰ্চৰ ডিটেইলছত জানিব খোজা যে কেনেকুৱা ধৰণৰ কোৰ্চ, কেইবছৰৰ কোৰ্চ, তেতিয়াহ'লে তোমালোকে ইউটিউবত বা গুগলত সাৰ্চ কৰা যে এইটো কোৰ্চৰ বিষয়ে। মই কোৰ্চকেইটা কৈ দিলোঁ, এইটো কোৰ্চৰ বিষয়ে সাৰ্চ কৰা, তেতিয়াহ'লে তোমালোকে গম পাবা। ইউটিউবত সাৰ্চ কৰিলে তোমালোকে এভেইলেবল বহুত ভিডিঅ' আছে, বহুত ধৰণৰ ভিডিঅ' আছে, যেনেকৈ চাব পাৰা। বা যদি খোজা যে মোৰ পৰাই জানিবা, তেতিয়াহ'লে মোৰ চেনেলতো ভিডিঅ' আছে এনেকুৱা ধৰা তোমালোকে ভেটেনাৰী চায়েন্সৰ, এগ্ৰিকালচাৰৰ, হৰ্টিকালচাৰ, ফিচাৰী চায়েন্স এইবোৰৰ ভিডিঅ' মোৰ চেনেলত বহুত আছে। চ' তোমালোকে চাব পাৰা। আৰু তোমালোকে যদি যিকোনো এটা কোৰ্চ লোৱা সেইটোৰ বিষয়ে ভালকে মানে ৰিচাৰ্চ কৰিবা অলপ, ইউটিউবতে হওক বা গুগলতে হওক, ভালকে ৰিচাৰ্চ কৰিবা অলপ, জানি কিনে সেইটো কোৰ্চ ল'বা যে স্কোপ আছে না নাই, যে মই 3-4 বছৰ কোৰ্চটো কৰাৰ পিছত কিবা স্কোপ আছে না নাই। চ' তেনেকে অলপ জানি বুজি কোৰ্চটো ল'বা, যিটো লোৱা। সো তুমি যদি সায়েন্স লৈছা 12ৰ পিছত, তেতিয়াহ'লে তোমাৰ হাতত অপশ্যন বহুত আছে, অপশ্যন আছে। ইমানকেইটা অপশ্যন ময়ে দিছোঁ, আৰু বহুত কোৰ্চ আছে ময়ো নাজানো চাগে, তেনেকুৱা কোৰ্চ আছে। তোমালোকে অলপ ৰিচাৰ্চ কৰিলে গম পাবা যে এনেকুৱা কোৰ্চ আছে। চ' এইকেইটা ভাল কোৰ্চ হয়। চ' এইকেইটা তোমালোকে চাব পাৰা। সো ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগে, যদি হেল্পফুল হয়, তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।